बाक्सा जिल्लानि सीमा ओनसोलाव दावराव दावसि थासारि मैदेरखौ गिनानै रायजो राजाफोरा उन्दुनाय गैयालासे हर बायहोनांदों। मैदेरनि गाग्लोबनायनिफ्राय रैखा मोननो थाखाय लामायाव अर सावदों रायजो राजाफोरा। आथिखालाव बेबायदि जाथाया सानफ्रोमबो सोलिबाय थाबोदों बाक्सा जिल्लानि भारत भुटान सीमा ओनसोलाव। जिल्लानि बाथाबारि दखरा हाग्रा मावख'नि सिङाव थानाय मैथाबारि, बारिकाडङा, नयाबसिट, खैरानि, सिमनागुरि, गणेशगुरि बायदि ओनसोलाव थांनाय माखासे सान नाङैनो हाग्रानि मैदेरनि मोनसे फालोआ सान हर उदखार खालामबोगासिनो दङ। न' बां सिफायलांनायजों लोगोसे आबादफोरखौ सिलिंखार खालामलांदों मैदेरनि फालोआ, जायनि जाहोनाव ओनसोलनि रायजो राजाफोरनि जिउनि फारसे खैफोद साग्लोबदों। रबिबारखालि हरनिफ्राय हाग्रा बिफाननि मावफारियाफोरा नुजाथिनानै मैदेरनि फालोखौ हाग्रा ओनसोलाव होसोहरनो नाजागासिनो दं। मैदेरनि फालोखौ हाग्रा ओनसोलाव होसोहरफिननो थाखाय मानास माहारियारि हाग्रामानिफ्राय फोरोंथाय मोननाय मैदेर लाबोनाय जागोन होननानै हाग्रा बिफाननि मावफारियाफोरा मिथिहोदों। बाक्सा जिल्ला फरेस्ट डिविजনৰ পৰা আমি গম পাই যে নবস্তিৰ মানে মৈঠাবাৰী গৰিমৰা এই অঞ্চলটোত মানে বৃহত্তৰ অঞ্চলটোত মানে কিছু হাতীৰ উপদ্ৰৱ চলি আছে। সেইকাৰণে আমি প্ৰতিদিনে ইয়াত আমাৰ মানে প্ৰটেকশ্যন পাৰ্টিয়ে মানে ইয়াত আমি আহি গোটেইখিনি ডিউটি কৰি আছোঁ। আৰু ইয়াত আমি দেখা পাইছোঁ ৰাইজেও বহুখিনি সহযোগ কৰিছে আৰু ৰাইজখিনিৰ সহযোগত আমি যিখিনি পাৰোঁ ৰাইজৰ উপকাৰৰ কাৰণে আমি ইয়াত ডিউটিখিনি কৰি আছোঁ। আৰু এইমাত্ৰ আমি গম পালোঁ যে গৰুমাৰীৰ এই বস্তিৰ এই ৰাস্তাৰে মানে হাতীটো পাৰ হৈ গৈছে। আৰু এইটোক আমি এতিয়া গোটেই ছাইডটো চাই ক'ত কেনেকৈ মানে নিব পাৰি বা ৰাইজক মানে সন্তুষ্ট দিব পাৰি সেইটো আমি কামত লাগি আছোঁ। সেইখিনিত মানে আপোনালোকৰ সহযোগটো পাই আমি ভাল লাগিল। এইখিনিয়ে এনেই এতিয়া যিটো আহিছে এটাই মাত্ৰ আহিছে, কিন্তু জাকটোত মানে ৬০-৭০টামান আছে। সেইটো গোটেই বিভিন্ন মানে প্ৰান্তত ভাগ হৈ আছে। সেইটো কাৰণে আমি এতিয়া যিটো মানে অকলে ঘূৰি ফুৰিছে সেইটোক মানে আমি এতিয়া মানে অলপ খেদি পঠাব পৰা যায় নেকি, সেইটো কাৰণে আমি ইয়াতে এটা লাগি আছোঁ। কালি পৰহি সন্ধিয়া এজন মৈঠাবাৰীৰ মানে লগ এজন মানে হাতীয়ে মানে হেৰি কৰি পেলাই তেওঁক মানে মৃত্যুমুখত পৰিছে। আৰু তেওঁৰ পৰিয়ালটোকো আমি গৈ সন্তুষ্ট, আমাৰ ডি অফিচাৰো গৈ সন্তুষ্টি মানে গোটেই খা খবৰ লৈ ওপৰ লেভেলত জনাইছে। আৰু তাত মানে যিখিনি মানে যাৱতীয় কাম কাজ তেখেতসকলৰ পৰিয়ালটোৰ সহায় কাৰণে সেইখিনি আমাৰ ডি অফিচাৰে গোটেইখিনি কাম কাজ কৰি আছে। এতিয়া আমি অলপ আগতে আমি ডি অফিচাৰৰ পৰা গম পালোঁ যে আমি অহাকালিৰ ভিতৰত মানাছৰ পৰা মানে হাতী সহিতে মাউত আৰু আমাৰ প্ৰটেকশ্যন পাৰ্টি আহি আমি যি বাক্সা ডিভিজনৰ 4টা ৰেঞ্জ আছে গোটেইখিনি মানুহ লগ হৈ আমি একগোট কৰি গোটেই হাতীখিনিক মানে আমি তেওঁলোকৰ নিজস্ব ঠাইলৈ মানে পঠিয়াই দিব পৰা যায় নেকি সেইটো চিন্তা চৰ্চা কৰি থকা হৈছে। হয়তো অতি শীঘ্ৰে মানে পৰহিলৈকে এই কামখিনি আমাৰ হৈ যাব। এই গাঁওখনৰ নাম বাৰিকাডঙা। তাৰপিছত ইয়াতে হাতী ওলাই আজি একমাহ মান ধৰি পৰা ৰাতি শুব নাপায়। ল'ৰা ছোৱালী পঢ়িব পৰা নাই, সদায় টোপনি ক্ষতি। আৰু এতিয়া পূজা চলি আছে, এতিয়া পূজা যাব নাই গাঁৱৰ মানুহবিলাকে। ৰাতি উঠি চাই কৰিব লাগে, ৰখি থাকিব লাগে ৰাস্তাত। হাতী কহাই ৰখি থাকিব লাগে, ঘৰ দুৱাৰ ভাঙে। কি হাতী কিমান আছে? হাতী ৫০-৬০টামান আহে, কেতিয়াবা 2টাও আহে, কেতিয়াবা পালে সতি আহে। আজি আপোনালোকে এই মাজৰাতি হাতী ৰখি আছো, সদায় ৰখি আছো। এইকেইদিন একমাহ মানে হৈ গ'ল। পূজা চাব যোৱাই নাই। এনেকে আৰু কেনেকে যাবি ঘৰ দুৱাৰ এৰি আৰু সৰু সৰু বাচ্চা এৰি থৈ যাব নোৱাৰি। আৰু বিছনাতো থৈ আহিব নোৱাৰি। এনেকে ৰখি কলাৰ লৈ ৰখি থাকো সদায় 2টা-3টা বজাক লগি। হাতী গোহাৰ ভয়ত এইবাৰ নবস্তিত পূজাত মানুহে হোৱা নাই, সেনেকে অহাও নাই ভয়তে। আগতে বহুত মানুহ হৈছিল পূজাত, নবস্তিৰ পূজাত। এইবাৰতো মানুহ নাই, দেখাই নাই। ইফালেদি যাওঁ দেখা নাই কোনো মানুহক, সেনেকে ওচৰৰ মানুহবিলাকতো যাবই পৰা নাই। লগতে আমিও যাব পৰা নাই। বাচ্ছাবিলাকেতো পূজা চাব যাব খোজে, এতিয়া আমি কেনেকে যাম পূজা চাবা বাচ্ছা লৈ ঘৰে যাব নোৱাৰো।